Hello everyone, welcome back to my another vlog. মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। যিহেতু দেখিছে মই ধাননিৰ মাজত আঘোণৰ মাহ নহয়নে, কিছুমানে হয়তো আঘোণৰ 1 তাৰিখে খায় ভুই খায় নহয়নে। আমাৰো সেই ধান দাবলৈ বুলি সময় হৈছে। ধান দাবলৈ বুলি কালিয়ে মায়ে অকণমান এনেই আৰু কৈ থৈ গ'ল। ময়ো আজি আহোঁ বোলো। ভাত পানী খাই কৰি ধুনীয়াকৈ কাম চাম কৰি মেলি ঘৰ চৰ সাৰি মচি আজৰি হৈ এতিয়া ওলাই আছোঁ। এতিয়া 10টাই বাজিলে। সোনকালে কৰোঁ, ৰ'দটো ইমান নাই, গতিকে দাবলৈ ভালেই হৈছে। গতিকে বোলে এইবাৰ আমি ধান দাওঁ ন। এইফালে ৰ'দত একেবাৰে কলিমলি হৈ অৱস্থা নাইকিয়া হ'ল। ইনেও কোলা আৰু ৰ'দত মানে আৰু ছাই হৈ গৈছোঁ আৰু ধান দাই মানে 3টা বাজিবলৈ হ'ল। এদুবা কমপ্লিট কৰিছোঁ। আমাৰ মানে দুবাৰকেইটা বৰ ডাঙৰ দেখিছেনে। উপায় নাই, কটাখিনি দেখাব নোৱাৰিলোঁ কাৰণ ভিডিঅ' কৰা মানুহ নাই, আৰু ভিডিঅ' কৰি থাকিলে আমাৰ মানে ধান দোৱা নহ'ব। গতিকে এনেকৈ অকণমান এই দোৱা শেষ হোৱাৰ পিছত দেখাই দিছোঁ। এইবিলাক মোৰ মুঠিবিলাক দেখিছেনে, ইমান ডাঙৰ মুঠি। প্ৰথম দাইছোঁ যে সেইকাৰণে বৰ ডাঙৰ মুঠি আছে মোৰ ভাগৰ ন। তাকে এতিয়া এইখিনিলৈ যাওঁ আৰু 3টামান 4টামান আৰু এঘণ্টামান কৰোঁ। এওঁ আহিব এতিয়া, ভাত পানী আকৌ খাবলৈ যাব লাগিব ন, ভোক চোক লাগিবগৈ আৰু। তাকে দাওঁ আৰু দাই মেলি একেবাৰে লাষ্টত দেখাম আপোনালোকক কিমানখিনিও দাই এটাব পাৰিলোঁ আজি। তাকে হ'ব তেতিয়াহ'লে, পানী অকণমান খাই লৈ আকৌ দাবলৈ আৰম্ভ কৰি দিওঁ আৰু। এইফালে ঠাণ্ডাও পৰিছে যিহেতু, গতিকে বোলো ৰেচিপি এটা বনাওঁ। জুইশালত বহি বনাওঁ, মানে বনাব এজনে। তাকে বনোৱা হয় যেতিয়া বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। বহুতে অলৰেডি জানে, বাট আমি আমাৰ ষ্টাইলতনো কেনেকৈনো খাওঁ তাকে বোলো আপোনালোকক দেখাওঁ। গতিকে এইফালে হৈছে ধনিয়া, ঘৰৰ ফ্ৰেছ মাল, আমাৰ ঘৰৰ বাৰীত লগা ধনিয়া। এইফালে হৈছে খৰিচা, এইফালে পিঁয়াজ, এইফালে হৈছে শুকান জলকীয়া, এইফালে হৈছে আদা ৰচুন খুন্দি লোৱা, আৰু এইফালে হৈছে এনেকৈ আলু ডখৰকৈ কাটি লোৱা। আৰু মেইন ইনগ্ৰিডিয়েণ্টছটো হৈছে এয়া গাহৰি। আজি আমি বনাম, গতিকে গাহৰি মানে কেনেকৈনো বইলকৈ খাব পাৰি বেম্বু শ্বুটছ দি পেলানি। গতিকে ব'লক আমি ৰেচিপিটো আৰম্ভ কৰি দিওঁ। তাৰ মাজতে দেখাই দিছোঁ, গাহৰি বুলি ক'লে মানে পুৰি নাখালে হেঁপাহে নপলায়। এয়া গাহৰি শিঙি আছে এনেকৈ, এয়া তেলি মাংস পুৰা হেঁপাহ পলাই খোৱা হ'ব আৰু আজি। এইফালে এতিয়া উইদাউট এনি তেল, বইল মাংসখিনি দি দিয়া হৈছে। এতিয়া এইখিনি একদম লৰাই দিব লাগিব, নহ'লে লাগি ধৰিবতো। মাংসখিনিৰ পৰা অকণমান তেল বিৰিঙিবলৈ কাৰণে ভালকৈ লৰাই দিম। ভাগৰ লগাৰ কাৰণে আচলতে সেনেকৈ ভিডিঅ' বনোৱা নহ'লে, গতিকে এতিয়াই বোলো এনেকৈ একেবাৰে ৰাতি দেখাই দিছোঁ। তেলটো এনেকৈ বিৰিঙিবলৈ ধৰিছে মাংসখিনিৰ পৰা। ইয়াত লগালগ মানে পিঁয়াজখিনি দি দিব লাগিব এনেকৈ। এতিয়া এইখিনি ভালদৰে লৰাব লাগিব। আদা ৰচুন খুন্দি লৈ অকণমান দিছোঁ, পিছত আৰু অলপ দিব লাগিব, কাৰণ এতিয়া যদি গোটেইখিনি দিয়া হয় ইয়াৰ যোনটো স্মেল আৰু যোনটো সোৱাদটো মানে নাইকিয়া হৈ যায়। সেইকাৰণে এতিয়া অকণমান দি পেলানি লৰাই দিছোঁ। সোৱাদ অনুযায়ী নিমখ, আমাৰ যিহেতু গাহৰি মাংস আছিলে আধা কেজি, গতিকে আমি সেই অনুযায়ী লগতে ইয়াত যিহেতু বিলাহীও দিয়া হ'ব, বেম্বো শ্বুটছো দিয়া হ'ব, যিটো অকণমান টেঙা ফ্লেভাৰ থাকে, গতিকে সেই অনুযায়ী আমি ইয়াত দিম। নিমখটো সেনেকৈ সোৱাদ অনুযায়ী দিছোঁ। এতিয়া ইয়াত এওঁ দি দিছে এনেকৈ বিলাহী দিছে। তাৰপিছত দিছে ইয়াতে আলুখিনিও দি দিব এনেকৈ। তেলটো যাতে অকণমান লাগি যাওক, তাৰপিছত পানী ঢালি দিব। ইয়াত গৰম পানী, টেগত গৰম পানী বহাই থোৱা আছে। এতিয়া এইখিনি অকণমান লৰাই দিব ভালদৰে।
আলুটো এনেকৈ ডাঙৰ ডাঙৰকৈ দিছোঁ, যিহেতু বইল হ'লে অলপ ভাঙিবই লাগিব অলপকৈ, সেইকাৰণে এনেকৈ ডাঙৰ ডাঙৰকৈ থৈ দিছোঁ আৰু। জুইকুৰা অলপ বহাই এনেদৰে ইয়াত পানীখিনি দিয়া হৈছে। যিহেতু গাহৰি যিখিনি তেল ওলাইছিলে সেই তেলখিনিৰ লগত আলুখিনি ধুনীয়াকৈ সংমিশ্ৰণ হৈ গৈছে, লগত বিলাহীখিনি। এতিয়া ইয়াত ধুনীয়াকৈ দিয়া হৈছে গৰম গৰম পানী, আৰু ইয়াতে এড কৰা হ'ব এয়া ফালি লোৱা শুকান জলকীয়া, কেঁচা জলকীয়া, এইফালে আদা ৰচুন খুন্দি লোৱা অলপ আছিলে যে সেইখিনি, এইফালে ঘৰৰ ধনিয়া আৰু বেম্বু চুটছ। এতিয়া এনেকৈ প্ৰথমতে পানী অকণমান দি ইয়াক অলপ দেৰি সিজিবলৈ দিয়া হ'ব প্ৰথমতে আলুখিনি, তাৰ পাছতহে বাকীখিনি বস্তু দিয়া হ'ব। এতিয়া কমেও আমি 5 মিনিটৰ কাৰণে অলপো মানে ঢাকনাখন নলোৱাকৈ ঢাকি দিম। 5 মিনিটৰ পিছত এবাৰ চালোঁ, অকণমান সিজিবলৈ আছিলে আলুখিনি, আকৌ এবাৰ ঢাকি দিলোঁ। তাৰপিছতে সম্পূৰ্ণ 10 মিনিট হোৱাৰ পিছত দিলোঁ, চালোঁ। তাৰপিছত এতিয়া দিছোঁ আমি ইয়াতে মানে অলমষ্ট সিজিলেই শুকান কেঁচা জলকীয়াখিনি কাটি লোৱাকৈ। তাৰপিছতে ইয়াত এড কৰিম বেম্বু চুটছখিনি, মানে আমাৰ খৰিচা। এইয়া বইল মানে গাহৰি মেইন ইনগ্ৰিডিয়েণ্টছ বুলি ক'বলৈ গ'লে সদায় খৰিচা বুলি ক'ব লাগিব আৰু নহ'লে ঔটেঙা, যোনে যেনেকৈ ভাল পায়। অকণমান লৰাই পেলানি এতিয়া ইয়াত দি দিয়া হ'ব আদা ৰচুন যে অলপ আছিলে খুন্দি লোৱা থেতেলিয়াই থোৱা, এইকণ দি দিম এতিয়া। আৰু দি দিম ধনিয়া। এইয়া গতিকে সেয়াই আছিল ব্যস্ততাৰ মাজত আপোনালোকক দেখাবলগীয়া সৰু সুৰা এটা ক্লিপ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকল নতুন শ্ৰোতাই চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ওচৰত থকা বেল আইকনটো টিংকৈ বজাই দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব পাৰে। গতিকে আজিলৈ আহোঁতো ব্লগত আকৌ লগ পাম। আচলতে এদিন খেতিৰ ব্যস্ততাৰ কাৰণে ভালকৈ ভিডিঅ' বনোৱাও হোৱা নাই আৰু দিবও পৰা নাই। সেয়াই একেখিনি কামকে কৰি থকাৰ নিচিনা হৈছে আচলতে। পথাৰলৈ যোৱা অহা ভাগৰ লগা নিচিনা হৈ যায় কাৰণে দিয়া হোৱা নাই। একেবাৰে লাষ্টত আপোনালোকক আমাৰ ন খোৱা ভিডিঅ', আকৌ আমাৰ লক্ষ্মী অনা ভিডিঅ' সেইবোৰ চব দেখাম আপোনালোকক। গতিকে আজিলৈ আহোঁ, অহাটো ব্লগত আকৌ লগ পোৱা আশাৰে বাই বাই।